বৰ্তমান মই আছোঁ কহৰাৰ ধনশ্ৰী ৰিচৰ্টত আৰু এয়া হৈছে ধনশ্ৰী ৰিচৰ্টৰ ৰিচেপশ্যন কাউণ্টাৰ। মই ৰিচেপশ্যন কাউণ্টাৰত আপোনাৰ নামটো? মিঠু বৰা। হয়, এতিয়া ৰুম লাগিছিলে, কওকচোন কেনেকুৱা ৰুম কেনেকুৱাকৈ পাম? আচলতে আমাৰ ইয়াত কেইবাটাও কেটেগৰী আছে। আপুনি যদি এক্সিকিউটিভ কটেজ লয় তাৰ প্ৰাইচটো আপোনাৰ 4256 হয়, আৰু ডিলাক্স কটেজ ল'লে তাত আপোনাৰ 3136 আহিব উইথ GST প্লাছ দুজনৰ কাৰণে ব্ৰেকফাষ্ট কমপ্লিমেণ্টাৰী পাব। ডিলাক্স ৰুম আছে 2800ৰ, ষ্টেণ্ডাৰ্ড ডিলাক্স পাব 2464 হ'ব, আৰু ইকনমিক লেভেলৰ পাব তাত আপোনাৰ 2240 আছে, আৰু আপোনাৰ 1680 ৰুপিছৰ আছে। হয় হয়, নিশ্চয় পাৰিব। আমাৰ এজন প্ৰথম চাই ল'ব পাৰিব। হয়, নিশ্চয়। থেংক ইউ। ৱেলকাম ছাৰ। তো ৰুম বুক কৰাৰ আগতে মই আচলতে ধনশ্ৰী ৰিজৰ্টৰ একমডেশ্যন বা ৰুমৰ কণ্ডিশ্যন গোটেইখিনি চাব বিচাৰিছোঁ, আৰু নিজে চোৱাৰ লগতে আপোনালোকে চালেও এই ৰিচৰ্টৰ গোটেইখিনি কথা আপোনালোকে গম পাব। আচ্ছা, আপোনাৰ নামটো? তপন মালাকাৰ। তপন মালাকাৰ। আচ্ছা, তো মোৰ লগত আছে তপন মালাকাৰ। এইটো আমাৰ ৰেষ্টুৰেণ্ট হয়। ৰুম ছাৰ্ভিচটো দিয়ে আপোনালোকে? হয়, ৰুম ছাৰ্ভিচ পাই যাব। আচ্ছা। এইফালে সোমাই আহোঁ। এইখন দুখন ৰেষ্টুৰেণ্ট, ডাইনিং হল। হয়, আৰু এখন আছে আমাৰ নতুন। পৰিৱেশটো বেয়া নহয়, পৰিৱেশটো বহুত ভালেই লাগিছে। এতিয়া এইখন নতুনকৈ বনাইছে। ৰেষ্টুৰেণ্টখন নতুনকৈ বনোৱা হৈছে। হয়, মানে বনাই আছে আৰু এতিয়া ন? হয়। এইফালে মানে আমাৰ টি গাৰ্ডেন আছে। আচ্ছা। তাৰপিছত ফিল্ড আছে, ইয়াত মেৰেজ চেৰিমনি হয়। চব এইখিনিত হয়। এই অকেজনবিলাক আপোনালোকে ৰাখে তাৰমানে? হয়। আচ্ছা। গোটেই আপোনাৰ পাহাৰটো যোনটো টি গাৰ্ডেন আছে চব আমাৰে হয়। এই গোটেই পাহাৰখন? হয়। আচ্ছা, খুবেই ভাল। অ'নাৰৰ নামটো কি কয়? মিষ্টাৰ ৰাজীৱ বৰা। মিষ্টাৰ ৰাজীৱ বৰা, তেখেত বোকাহাটৰ হয়। এতিয়া আমি ৰুম চাওঁ ন? আহি আছোঁ ৰুম চাবলৈ। প্ৰথমতে মোক দেখুৱাবলৈ বিচাৰিছে এইটো ডিলাক্স কটেজ। আচ্ছা, এইটো ডিলাক্স কটেজ হয়, দূৰৰ পৰা দেখুৱাই দিছোঁ। এইটো ডিলাক্স কটেজ। ৰুমৰ কণ্ডিশ্যনটো চাই লওঁ ভিতৰত। এয়া ৰুমৰ ভিতৰত, আৰু বাথৰুম কণ্ডিশ্যনো ভাল ক'ব লাগিব। ভিতৰ চৰা মই দেখুৱাই দিছোঁ। এইটো বেচিন, লুকিং গ্লাছ, এটা বাল্টি আছে, টয়লেট। ভাল, ৰুমবিলাক যথেষ্ট ভাল, বাথৰুমতো ভাল। দুটা গৰম পানী ঠাণ্ডা পানী দুটাৰে সুবিধা আছে, শ্বাৱাৰ টাৱাৰ আছে। কটেজটোৰ ওচৰতে এয়া 116 কটেজ নম্বৰ, ঠিক 117 এনেকৈ আছে। তথাপিতো অন্য ৰুমবিলাক চাবলৈ গৈ আছোঁ। মোৰ লগে আপোনালোকেও চাই থাকক। দেখিতো বেয়া লগা নাই, ভালেই লাগিছে। এইটো কি হয়? ষ্টেণ্ডাৰ্ড ডিলাক্স ৰুম। আচ্ছা, কোনোবা যদি আহে তেতিয়াহ'লে এইটো ৰুমৰ একমডেশ্যনো ল'ব পাৰে। এইটো কেনেকৈ হয় মানে? এইটো আপোনাৰ প্ৰাইচ হ'ব 2464। আচ্ছা, ইনক্লুডিং GST আৰু ব্ৰেকফাষ্ট কমপ্লিমেণ্টাৰী পাব দুজনৰ। আচ্ছা, সুন্দৰ পৰিৱেশ। বাহিৰ চৰা চাওক, ধনশ্ৰী ৰিজৰ্ট গোটেই কহৰাতে আচলতে সকলোৱে জানে, কাৰণ এইকাৰণে জানে যে ইয়াৰ যিটো ভিতৰুৱা পৰিৱেশ বহুত ধুনীয়া হয়। মই শুনি পেলাই ইয়ালৈ আহিছিলোঁ, আৰু মই নিজে এতিয়া আহি পেলাই গমেই পালোঁ আচলতে সুন্দৰ পৰিৱেশ এটা। ভিতৰতে এয়া চাওক, চাহ বাগানো আছে, অকণমান চাহ বাগানো আছে। এইবোৰো তেওঁলোকৰ ৰুম। ওপৰত যিটো বিল্ডিংটো চাই আছে সেইটো ডিলাক্স ৰুম হয়, কিন্তু বৰ্তমান সময়ত এইটো খালী নহয়। এতিয়া গেষ্ট অলৰেডি সোমাইছে, সেইকাৰণে দেখাব নোৱাৰিম। সেইটো আপোনাৰ প্ৰাইচ হ'ব 2800।
এইকেইটা হ'ল এক্সিকিউটিভ কটেজ। এইকেইটা এক্সিকিউটিভ কটেজ মই বাহিৰৰ পৰা দেখুৱাইছোঁ, ভিতৰত গেষ্ট আছে চাগে, গতিকে আমি ভিতৰত নোসোমাওঁ, সেইটো অশোভনীয় কথা হ'ব। এইবোৰৰ হেৰি কেনেকুৱাকৈ? 4,256 কটেজ ৰুম ৰেণ্ট 4,256। চাওক কিমান ধুনীয়াকৈ কৰিছে। এইটো এবাৰ দেখুৱাই দিছোঁ ভিতৰৰ চৰা। এয়া চাওক এক্সিকিউটিভ কটেজৰ ভিতৰ চৰা, এক্সেলেণ্ট, ধুনীয়া, বহুত ধুনীয়া। এইফালে ৱাৰ্ড্ৰব আছে, সেয়া বাথৰুমটো চাওক, দেখুৱাই দিছোঁ গোটেই বাথৰুমৰ হেৰিটো। এইটো হ'ল এক্সিকিউটিভ কটেজ। এই কটেজটোৰ তেওঁলোকে পাৰ ডে' চাৰ্জ কৰে 4,256 ৰুপিজ। যদি আপোনালোক আহে তেতিয়াহ'লে ইয়াতো আপুনি থাকিব পাৰে। এটা কমফৰ্টেবল নাইট ষ্টে কৰিবৰ কাৰণে খুব সুন্দৰ এক পৰিৱেশ হয় আৰু খুব সুন্দৰ একচুৱেলি কটেজ হয়। দুগৰাকী গেষ্ট দেখিছোঁ, এখেতসকলক সুধোঁ কেনেকুৱা পাইছে ইয়াত থাকি পেলাই। हेलो मैम, आप लोग कहाँ से हैं? गुजरात से। अच्छा, तो यहाँ पर आज आए हैं कि पहले से ही है? नहीं घूमने के लिए नहीं, वो धनसी रिजॉर्ट में कितना लास्ट डे तो ये कैसा लगा आपको एकोमोडेशन वगैरह? अच्छा है, रिसोर्ट अच्छा है। आप लोगों ने कॉटेज लिया ना? अच्छा है। एनीवे तो लंच वगैरह जो जितना कुछ मिला, ब्रेकफास्ट वगैरह, तो ये कैसा है? सर्विस भी अच्छी है, रूम सर्विस भी अच्छा है। हाँ, ये सब कैसा अच्छा है, कैसा है? सब कुछ अच्छा है। अच्छा। आप लोग का अच्छा लगा? रहने का इधर अच्छा है, खाना पीना बहुत अच्छा है ना? सब अच्छा, थैंक यू मैम। आपका नाम? दीपिका और मैम? रेखा। ओके, तो आप लोग काजीरंगा नेशनल पार्क देखेंगे ना? हाँ, देख के आ गया? आगे एलिफेंट देखा, डियर देखा, अच्छा। राइनो देखा, और दूर से, नजदीक से तो एक एलिफेंट ने वही देखा, वही बाकी सब कुछ अच्छा है, सब अच्छा है। थैंक यू फॉर योर काइंड कोऑपरेशन एंड काइंड इन्फॉर्मेशन। थैंक यू। তো তেখেতসকল গুজৰাটৰ পৰা আহিছে আৰু তেখেতসকলৰ পৰা গম পোৱা মতে ধনচি ৰিজৰ্টত থাকি তেওঁলোকে যথেষ্ট ভাল পাইছে। ইয়াৰে মানুহখিনিৰ আতিথ্যখিনিও তেখেতসকলে যথেষ্ট ভাল পাইছে। ৰুম নম্বৰ 1152 মোক দিয়ক। হয়, তাৰ কাৰণে কি কৰিব লাগিব? তাৰ কাৰণে আপুনি জিআৰচি ফিল আপ কৰিব লাগিব। জিআৰচি ফিল আপ কৰি আপোনালোকৰ আইডেণ্টিটি প্ৰুফখিনি দি পেলাই আপোনালোকে ৰুমটো ল'ব পাৰে। জিআৰচি এখন ফিল আপ কৰি দিলেই হ'ল নেকি? হয়, ফিল আপ কৰি আপুনি আইডি প্ৰুফখিনি দিব লাগিব। আইডি প্ৰুফ কি লাগিব? কৰোঁ আধাৰ কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ এনেকুৱা জাতীয় হ'ব লাগে। মানে পান কাৰ্ডখন এড্ৰেছ প্ৰুফ নহয়, যিহেতু আমাক এড্ৰেছ প্ৰুফ লাগে। আচ্ছা, আৰু কিবা এডভান্স পে'মেণ্ট কৰিব লাগিব। 50% আপুনি কাৰ্ড একচেপ্ট কৰে আপোনালোকে? কাৰ্ড একচেপ্ট কৰা হয়। আচ্ছা, ৰুমটো বুক কৰিলোঁ। এতিয়া আহক গোটেই ৰিজৰ্টখন এবাৰ ঘূৰি পকি চাই লওঁ। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go.
ধনচিৰি ৰিজৰ্টৰ পৰা আজি ওলাই দিলোঁ ৰিচেপশ্যনত গৈ তেখেতসকলৰ পৰা বিলৰ এয়া কপি বিলৰ কপিটো ল'লোঁ 2 ৰাতি থাকিলোঁ আৰু 6,000 টকা খোৱাই লোৱাই থকাই মেলাই 6,900 টকা হৈছে দুদিনত তো খুবেই ভাল খুব ভাল লাগিল ধনচিৰি ৰিজৰ্টৰ পৰিৱেশ ভিডিঅ'টি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ জয় অসম জয় হিন্দ